আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি এই লকডাউনৰ সময়ত যি একচুৱেলি লকডাউন নহয়, যি সান্ধ্যয়ন দুটাৰ পিছত যি সান্ধ্যয়ন দিয়ে, সান্ধ্যয়নৰ পিছত আমি গাঁৱতে আমাৰ খেলপথাৰখনত আমি গাঁৱৰ ভিতৰতে আমি ফুটবল খেলোঁ। আজি ভাবিছোঁ আপোনালোকক সেই খেল আৰু আমি সন্ধিয়া সময়খন কেনেকৈ পাৰ কৰোঁ তাকে আপোনাক দেখুৱাম, হয়নে? আহিবি মোৰ ভিডিঅ'ত দে। তো চাই থাকিব মোৰ ভিডিঅ', আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেল। এনেকুৱা দৃশ্য, যোনটো দৃশ্য আপোনালোকে সকলো ভাগে এইটো হেৰি কৰিছে, এক্সপিৰিয়েঞ্চ কৰিছে। এতিয়া সৰুতে যেতিয়া আমি যেতিয়া ডাঙৰ ডাঙৰ ল'ৰাবোৰে খেলে, তাৰ আগতে সৰু ল'ৰা ছোৱালীবোৰে ফিল্ডত আহি তেওঁলোকে খেলাৰ আগত তেওঁলোকে আহি নিজে নিজে খেলে, আৰু যেতিয়া ডাঙৰ মানুহবোৰে খেলা আৰম্ভ কৰিব তেওঁলোকে খেলা বাদ দিব, যিহেতু ডাঙৰ মানুহৰ লগত তেওঁলোক খেলিব নোৱাৰে। এইটো টাইমেই বেষ্ট। ময়ো খেলা আছিলোঁ এইটো টাইমৰ কাৰণে, বহুত এক্সাইটিং। এই আধা ঘণ্টা হওক, যিমান হয় টাইম হওক। মুঠুৰা এই যে হয় নাই, ইয়াত আমাৰ একদম বিভিন্ন জনগোষ্ঠীত আমাৰ এই ভুকমাৰী গাঁওখনত তেওঁলোকে, এইটো হ'ল বড়ো চোপা, আৰু এইপিনে আমাৰ মুছলিম সম্প্ৰদায়ৰ লোক বসবাস কৰে। মাজতে এই খেলপথাৰখন, আৰু ইয়াতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী। ইয়াত কিন্তু কোনো বড়ো মুছলিম এনেকুৱা কোনো কথা নাই, চবেই আহি ইয়াত খেলে একেলগে। আৰু আমাৰ আচৰিত ধৰণে একো আমাৰ অঞ্চলৰ বহুত বাংলাভাষী ল'ৰা ছোৱালীবোৰেও বড়োত কথা পাতিব পাৰে, আৰু হয়তো বহুত বড়ো ল'ৰাইও বাংলাত কথা পাতিব পাৰে। তাৰে এজন নিদৰ্শন আপোনালোকক মই দেখুৱাওঁ। ইয়াৰে কেইটামান ল'ৰা বড়ো হয় আৰু কেইটামান মুছলিম সম্প্ৰদায়ৰ। এনেকুৱা এটা পৰিৱেশৰ মাজতে আমাৰ সৰু ল'ৰা ছোৱালীবোৰে ডাঙৰ হৈছিল, যিটো পৰিৱেশ আমিও সৰুতে পাইছিলোঁ। আমিও তেনেকৈ বড়ো ভাষা আয়ত্ব কৰিছিলোঁ, বা আমাৰ লগৰ বড়ো সম্প্ৰদায়ৰ তেওঁলোকে বাংলা ভাষা আয়ত্ব কৰিবলৈ শিকিছিলে। ডাঙৰ ডাঙৰ ল'ৰাবোৰে এতিয়া খেলিব, সৰুবোৰৰ নহয়। এই ল'ৰাটো একদম কাউচাৰ, নাজিৰ, এসব বোলা দে, মাৰ মাৰ কাছত দে, এফালে দে আমিৰ। আমার ওয়ার্ম আপ চলি আছে, ওয়ার্ম আপ। ইসলাম এতিয়া আমাৰ ফুটবল, ক্ৰিকেট, সৰি ফুটবল মেচ আৰম্ভ হ'ব আমাৰ ভুগামাৰী ফিল্ডত। আপোনালোকে চাবলৈ পাৰিব, আৰু আধা ঘণ্টাৰ পিছত চালু হ'ব। আমাৰ সেই টাকলা ড্ৰাইভাৰীটো ক'ত গ'ল? টিম বনোৱা হৈ গৈছে এতিয়া দুই সাইডত। আমাৰ এইফালে সাইফুলহতৰ টিম আৰু এইফালে আমাৰ টিম। এইফালে আমাৰ কেপ্টেইন লুকা।
এই ছেট পিছৰ জৰিয়তে আমি প্ৰথমটো গ'ল তেওঁলোকক দিবলৈ সক্ষম হওঁ আৰু 1-0 গ'লত আমি আগবাঢ়ি যাওঁ চবৰে মাৰা ধুনীয়া কৰ্নাৰ কিকৰ জৰিয়তে কালামৰ শ্বটেৰে তেওঁলোকে প্ৰথমটো গ'ল আৰু এনেকৈ খেলি আমি 2-0 গ'লত খেলটো শেষ হয় আৰু মই শেষৰ পৰ্যায়ত কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাই এনেকৈ ভিডিঅ' বনাই ব্লগটো শেষ কৰিবলগীয়া হৈছে যদি সেই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আপুনি যদি নিজেও সৰুতে ফুটবল খেলিছিল গাঁৱত এনেকৈ তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব নিজৰ পৰিয়াল বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰি জনাব আগলৈকে কেনেকুৱা ভিডিঅ' মই বনাম বা আপোনালোকে সাজেশ্যন দিব বুলি মই আশা কৰিলোঁ আৰু পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ধন্যবাদ সকলোকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ